নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম ইকবাল হুছেইন। মই তোমালোকক হোজাই ডিষ্ট্ৰিক্টত হৈ যোৱা প্ৰি ফাইনেলৰ আছামিছৰ যিখন কুৱেশ্যন পেপাৰ, সেই কুৱেশ্যনখন তোমালোকৰ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক দেখাবলৈ চেষ্টা কৰিম। যদি তোমালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অতি সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এই চেনেলৰ জৰিয়তে তোমালোকে এনেধৰণে ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ পাই থাকিবা। তো তোমালোকে কেনেকুৱা প্ৰশ্ন কাটিছে এবাৰ চাই লোৱা। যে 1 নম্বৰত কাটিছে 2টা 2 মাৰ্ক দিছে, আৰু 2 নম্বৰ কাটিছে তোমাৰ অসমৰ পুৰণি সাহিত্য সমলবোৰ কি এনেধৰণে, আৰু 2টা কাটিছে তোমালোকৰ 2 মাৰ্কি 2টা 1 মাৰ্কি 2টা, আৰু কেনেকুৱা কাটিছে প্ৰশ্ন 3 নম্বৰ কাটিছে 4 মাৰ্কৰ এটা দিছে। তোমালোক কুৱেশ্যনটো চাই লোৱা। আৰু কাটিছে তোমাৰ আকৌ 1 মাৰ্কে আকৌ 2টা কাটিছে। তোমালোকে কুৱেশ্যনবোৰ এবাৰ পঢ়ি চাই লোৱা। আকৌ কাটিছে তোমালোকক 2 মাৰ্কি এটা, আকৌ 6 মাৰ্কি, 6 নম্বৰ কাটিছে আকৌ 4 মাৰ্কি। তোমালোকে ভালদৰে চাই লোৱা। 7 নম্বৰ আকৌ 1 মাৰ্কি 2টা দিছে, 8 নম্বৰত আকৌ 2 মাৰ্কি এটা দিছে, আৰু 9 নম্বৰত আকৌ 3 মাৰ্কি দিছে। 10 নম্বৰত আকৌ 1 মাৰ্কি 2টা দিছে, আৰু 11 নম্বৰত আকৌ 2 মাৰ্কি 2টা দিছে। নেক্সট কি আছে 12 নম্বৰ আকৌ 3 মাৰ্কি এটা দিছে। 13 নম্বৰত আকৌ দিছে 1 মাৰ্কি যিকোনো এটা লিখিবলৈ। 14 নম্বৰ দিছে আকৌ 2 মাৰ্কি 2টা 4 মাৰ্ক, আৰু 15 নম্বৰ দিছে আকৌ তোমালোকক 4 মাৰ্কৰ এটা। 16 নম্বৰ দিছে আকৌ তোমালোকৰ 1 মাৰ্কি। তোমালোকে প্ৰশ্নটো ভালদৰে চাই লোৱা। আকৌ কাটিছে তোমালোকৰ 9 নম্বৰত কাটিছে 1 মাৰ্কি, এইবিলাক দিছে। শব্দ অৰ্থ দিছে, যথা চিহ্ন বহুৱা এইবিলাক দিছে। তোমালোকে ভালদৰে চাই লও। শব্দ অৰ্থবোৰ তোমালোকে ভালদৰে মনোযোগেৰে চাবা, যিহেতু শব্দ অৰ্থ ইয়াৰ পৰা কাটিব মেট্ৰিক এক্সামত। আৰু নেক্সট পেজত কি আছে চাই লোৱা। তোমালোকে যাতে ভালদৰে এইবিলাক চাই, যে তোমালোকৰ মেট্ৰিকত তোমালোকে এইবিলাক চালে তোমালোকৰ মেট্ৰিকত 100% কমন পৰিব। যে তোমালোকে গোটেই যি ডিষ্ট্ৰিক্টত তোমালোকে পৰীক্ষা হৈ আছে, সেই পৰীক্ষাৰ তোমালোকে কুৱেশ্যনবোৰ তোমালোকে ভালদৰে চাবা। যদি তোমালোকে ভালদৰে চোৱা, তেনেহ'লে তোমালোকক কমন পৰিব। আৰু এইখন প্ৰশ্নৰ যদি আনচাৰ লাগে তোমালোকৰ, তেনেহ'লে মোক এই কমেণ্টত সুধিব পাৰিবা। মই তোমালোকক এইখন প্ৰশ্নৰ আনচাৰবোৰ দিবলৈ চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'ত ইমানেই আছিল। আৰু এনেকুৱা যদি তোমালোকৰ প্ৰশ্ন কাকত লাগে, এইখন হৈছে, মই আকৌ কৈ আছোঁ, এইখন প্ৰশ্ন হৈছে হোজাই ডিষ্ট্ৰিক্টৰ তোমালোকৰ MIL-ৰ যে প্ৰি ফাইনেলৰ যিখন হৈ যোৱা এটা পৰীক্ষা প্ৰি ফাইনেলৰ, সেইখন প্ৰশ্ন হ'ল আছামিছৰ কুৱেশ্যন। তোমালোকে